নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি লখিমপুৰ ঘৰলৈ আহিলোঁ। আহোঁতে ভাবিছিলোঁ ৰাস্তাত আপোনালোকক মই ব্লগটো বনাই পিনে অলপ দেখুৱাম বুলি, কিন্তু ৰাতিপুৱা সোনকালে অহাৰ কাৰণে অলপ টোপনি ভাৱ হৈ থাকিলে চকুত, সেইকাৰণে মানে ব্লগটো বনাব নোৱাৰিলোঁ। এতিয়া ঘৰ আহি পাওঁতে প্ৰায় 11টাই বাজিলে। অলপ ৰাস্তাত চাহ খালোঁ মাজতে, তাৰপিছত আহি লখিমপুৰত ভাত খালোঁ। খাই বৈ পিনে ঘৰলৈ আহিলোঁ। ঘৰতো বহুত দিন অহা নাই কাৰণে ঘৰত বহুত কাম আছিলে। ঘৰত কাম বন কৰি আজৰি হৈ অকণমান জিৰালোঁ। জিৰাই মেলি এতিয়া উঠি চাহ একাপ খাই ভাবিছোঁ আপোনালোকক অলপ দেখুৱাওঁ বুলি। ওচৰতে ব্ৰইলাৰ কাটে, এই আমাৰ অগ্নিৰ কাৰণে অকণমান ব্ৰইলাৰ মাংস কিনি আনোগৈ। আজি দিনটো তাক মাংস ভাত খুৱাব নহ'লেই, অকল গাখীৰ ভাতে খুৱাই দিলোঁ। এতিয়া অকণমান তালৈ মাংস কিনি আনোগৈ। তাৰ কাৰণে মাংস কিনি আনিলোঁ যে, এতিয়া অলপ বইল কৰি থ'ম সি খাবৰ কাৰণে। তাৰপিছত ৰাতি তাক মাংসৰ লগত ভাত দি দিম। এইটো ইয়াতে, এইটো চাওক ইমান দুষ্ট নহয়, অকল তাক য'তে চৰকাই থ'ম খালি অকল মুটিয়ে থাকে। এতিয়া আমাৰ অগ্নিবেটা মমতি মাম খুৱাই ল'ম ন। ইয়াক নহয় বায়েকে ডাঙৰ ছোৱালীজনীয়ে ভাত খুৱাই দি বহুত বেয়া কৰি দিছে। যে তাক যদি মই ভাত খুৱাই নিদিওঁ সি ভাত নাখায়। মুখৰ আগত যদি ভাতখিনি থৈ দিওঁ সি ভাতখিনি লৈ পিনে তেনেকৈ বহি থাকিব, সি ভাতখিনি কিন্তু নাখায়। বহুত বদমাছ হৈছে ই। অগ্নিক ভাত খুৱাই ল'লোঁ, এতিয়া ময়ো কেইটামান ভাত খাই লওঁ। এয়া আজি মই মাছৰ বইল বনাইছিলোঁ, খাই বৈ ফাংচন চাবলৈ যাবলৈ ন। সেয়া ওলাই এতিয়া ৰেডি হৈ আছোঁ, মিষ্টাৰ আহিলেই যাব পাৰোঁ। আজি নাইট ফাংচনত ছিংগাৰ আহিছে কুসুম কৈলাশৰ প্ৰগ্ৰেমটো মই একেবাৰে চোৱাই নাই। এনেই ধৰক প্ৰগ্ৰেমবিলাক মানে ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ, কিন্তু মই নিজেই প্ৰগ্ৰেম ওচৰৰ পৰা চোৱা নাই। গতিকে আজি কুসুম কৈলাশক চাব পাম, ভালো লাগিছে। আৰু বিহুৰ আজি 3 বছৰ মূৰত নাইট ফাংচন চাব যাব ওলাইছোঁ, কাৰণ আজি 3 বছৰে কৰোণাৰ কাৰণেতো বিহু নামত একো হোৱাই নাছিলে। সকলোখিনি মানুহ মন একেবাৰে ভাগি গৈছিলে। গতিকে আজি 3 বছৰৰ পিছত নাইট ফাংচন চাব যাব ওলাইছোঁ। আপোনালোককো যিমান পাৰোঁ দেখুৱাই থাকিম। গতিকে আপোনালোকেও মোৰ লগত ব'লক, বিহু ফাংচন চাব পাৰিব। যিমানখিনি মই পাৰোঁ দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে। ঢোলৰ মাতে শুনি ওলাই মই আহিলোঁ, বাটতে বান্ধিলোঁ চুলি। বসন্ত কালে দে কুবিয়ে বিনা দে ও কছে বনে খোলা বিহুতি আহি তোক দেখিকে না মৰম লাগিলে, তোক দেখিকে না ভাল পাই পেলাইছে। তই নাগা পাহাৰ লাগা আছ, মই দেখা ভয়াম লাগা আছো। তোক নিদিয়ে জাননে মোৰে মৰমটো বুজে, মন দিলিয়ে যদিহে মোৰে বজাম পদায়। সেইবুলি আকৌ ডেকাসকলে গৈ কোনে নাগালেণ্ডত গৈ তোক দেখিকে না মৰম লাগিলে এনেকৈ কৈ নিদিবা দেই, এনেকৈ কৈ নিদিবা। মই আন্ধাৰ কৰি দিবলৈ কৈছো, এই লাইটটো অফ কৰি দিয়কচোন দাদা, আন্ধাৰ কৰি দিয়ক। এইবিলাক হাত চাপৰটো বজাওক আপোনালোকে সকলোৱে। সকলোৱে একেলগে হাত চাপৰিব। এতিয়া গলো তুমি বেয়া
বিহু নাচিলে যে ইমান মনিয়াই তোমাৰ কথা মই নাজানো তুমি দেখিবৰে পৰা মই নাজানো আজি কিছুদিনত আচ্ছা প্ৰথমতে হাত চাপৰিত গাম সকলোৰে লগত নাই আৰু তেনেকুৱা এটা গীত আৰু আপোনালোকে সকলোৱে গমেই পায় আমাৰ অসমীয়া মানুহ আৰু নাগা মানুহৰ মাজত এটা অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাবিলাকত প্ৰায় সংঘাত চলি থাকে কিন্তু বুৰঞ্জীয়ে আমাক এটা কথাই কয় যে গদাপাণি গৈ নাগালেণ্ডত আছিলেগৈ হয় নাই বাৰু আমাৰ ল'ৰাই যদি ঘৰত মা দেউতাৰ লগত কিবা ঠেহ ফেচ লাগে নাগালেণ্ডলৈ গুচি যাম বুলি আগৰ ল'ৰাবিলাকে ঠেহ লাগে গম পাইছে তেনেকুৱা ধৰণৰ কথা আৰু নাগা মানুহ আৰু আমাৰ অসমীয়া মানুহৰ মাজত যি সম্প্ৰীতি এনাজৰীডাল সদায় অটুট থাকক বুলি আচলতে এই গানটো মই বনাইছিলো যোৱা বছৰ ডেকাসকলৰ লগত গাম একেলগে আছে নে ডেকাসকল বঢ়িয়া বঢ়িয়া ঠিক আছে তোক দেখিকে না মৰম লাগিলে তোক দেখিকে না ভাল পাই পেলাইছে তই নাগা পাহাৰ লাগা আছ মই দেখা ভয়াম লাগাছো তোক নিদিয়ে জাননে মোৰে মৰমটো বুজে মন দিলিয়ে যদিহে মোৰে বজাম পদায় সেইবুলি আকৌ ডেকাসকলে গৈ কোনে নাগালেণ্ডত গৈ তোক দেখিকে না মৰম লাগিলে এনেকে কৈ নিদিবা দেই এনেকৈ কৈ নিদিবা ডেকাসকল সঁচাকৈ ভাল লাগিছে ইমান জোচ আছে দেই সঁচাকৈ ভাল লাগিছে আৰু মই আগতে কৈছো এইপিনে মই এতিয়া ঘৰ আহি পালোহি ৰাতি 2টা বাজিছে বিহু ফাংচন চালোঁ আৰু চাব মন আছিলে কিন্তু বৰষুণ দিয়াৰ বাবে দেৰিলৈকে চাব নোৱাৰিলোঁ বহুত আশা আৰু বহুত হেঁপাহেৰে বিহু ফাংচন চাব গৈছিলোঁ কাৰণ আজি 2-3 বছৰ ধৰি বিহু ফাংচন চাব পৰা নাই কুসুম কৈলাশৰ ফাংচন বহুত হেঁপাহেৰে চালোঁ আৰু বহুতকে লগো পালোঁ বহুত দিনৰ মূৰত গতিকে ভালো লাগিল আৰু মানে আৰু অলপ চাবলৈ মন আছিলে ৰাতিপুৱালৈকে কিন্তু বৰষুণ ডাঙৰকৈ দিয়াৰ কাৰণে গুচি আহিলোঁ আপোনালোকক মই যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ থাকিল টোপনিও ধৰিছে গতিকে এতিয়ালৈ বাই বাই গুড নাইট